Hey guys, আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা সোনকালে উঠি গোটেই কাম বন কৰি আজৰি। আৰু এয়া চাওকচোন ৰ'দটো কি কাৰাকৈ ওলাইছে। আৰু এতিয়া অৱশ্যে ভালো লগা হৈছে ৰ'দটো, কাৰণ যিহেতু ঠাণ্ডাৰ দিন আহিছে। আৰু এয়া মানি প্লেণ্টডাল কি ধুনীয়াকৈ কি নতুন নতুন পাত ওলাইছে। আৰু মই পানী চানীবিলাক দি থাকোঁ সদায়, কমিলে দিওঁ। আৰু তাৰপিছত মই ধুনীয়াকৈ হনুমান চালিচাখন পাঠ কৰি দিনটো আৰম্ভ কৰিলোঁ। আৰু কি বাৰু আপোনালোকক দেখুৱাই যাম। আৰু প্ৰথমতে দেখুৱালোঁ ইয়াত ধনিয়া আৰু পালেং খেতি কৰিছিলোঁ মই অকণমান, আমাৰ ঘৰৰ পিছফালৰ বাৰাণ্ডাখনত। আৰু এইফালে ধনিয়া, এইফালে পালেং দিছোঁ। পালেংখিনি গজালি মেলিছে, কিন্তু ধনিয়াখিনি অকণমান টাইম লাগিব। তথাপিও নিজে কৰা বস্তু খেতি ভাল লাগে দুপাতমান হ'লেও। আৰু এয়া দুপৰীয়াৰ আহাৰত বনাই আছোঁ মাছ, মাছ সৰিয়হ বিলাহীৰ সৈতে এনেকৈ বনাওঁ। আৰু এনেকৈ গ্ৰেভি কৰি খাই বহুত বেছি ভাল লাগে। আৰু এতিয়া ফুলকবি বিলাহী এইবোৰতো ওলাইছে। আৰু এইবোৰ আঞ্জা মাছ আনিলে খোৱা যায়েই। সেইকাৰণে ভাবিলোঁ কি আজি অলপমান ইউনিক কৰি বনাওঁ, অকণমান বেলেগকৈ বনাওঁ। সেইকাৰণে ধনিয়া পাত যিহেতু আছে এতিয়া এভেইলেবল, আৰু কেইদিনমান পিছত ঘৰৰে হ'ব। আৰু এনেকৈ এওঁ বজাৰৰ পৰা আনি ধনিয়া কি এনেই বতাত খাব নহয়, আৰু এনেকৈ ভাল পায়। আৰু দুপৰীয়া ভাত পানী খাই উঠি ভাটিবেলা মই আবেলি মৌচুমী খালোঁ, যিটো এনেকুৱা টাইমত খাব লাগে। ফল ফকৰ এনেকৈ কিবা এটা খোৱা যায়। আৰু তাৰপিছত গধূলি এওঁ আনিলে চাওমিন। আৰু কেতিয়াবা স্পাইচি খাব মন যায়, কিন্তু কিবা এটা ক্ৰেভিং আহি থাকিলে এতিয়াও মানা কৰে। তথাপিও বাহিৰৰ বস্তু যিহেতু হেল্ডি নহয়, তথাপিও খোৱা যায়। আৰু এতিয়া ৰাতি খাব ওলাইছোঁ গাখীৰ, খোৱাৰ আগে অকণমান গাখীৰ খোৱা যায়। আৰু এতিয়া ৰাতি সময় হৈছে 10:15, আৰু ভাত পানী খালোঁ। আৰু এতিয়া খাম গাখীৰ, শোৱাৰ আগে গাখীৰ খাওঁ। আৰু কি একদম ৰুটিন হৈ গৈছে। আৰু যিটো এতিয়া মোৰ 4 মান্থ চলি আছে, কি অসমীয়াৰ মতে 4 মান্থ চলি আছে, আৰু ইংলিছৰ মতে 3 চলি আছে। আমি ডক্টৰৰ মতে ইংলিছটো এইটো ধৰিব লাগিব, কি এনেই আৰু ঘৰৰ মতে সকলোৰে মতে অসমীয়াটো কৈ থাকে বাৰু, কিন্তু ইংলিছৰ মতে নৱেম্বৰত 4 মান্থত সোমাব আৰু তেনেকৈ। আৰু এয়া ৰুটিনটো মই কেতিয়াবা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, গোটেইখিনি কি খোৱা ষ্টাৰ্ট কৰিছিলোঁ। আৰু মেডিচিন খাব একদম ইচ্ছা নাযায়। আগৰ পৰাই মই মেডিচিন খাই বহুত বেছি বেয়া পাওঁ। কেতিয়াবা জ্বৰ হ'লেও মই মেডিচিন খাব একদম টান পাওঁ এনেকৈ। আৰু এতিয়া ডক্টৰে মেডিচিন দিছে, আৰু একদম খাব মন নাযায়, তথাপি খালোঁ। খাই কি এইটো মেডিচিন খালে ইমান টোপনি ধৰে, কিবা ছাপ্লিমেণ্টে হয়, আৰু বহুত বেছি টোপনি লাগে। এতিয়া শুব যাওঁ, আৰু গাখীৰখিনি খাই লওঁ। গাখীৰ গোন্ধটো একদম বেয়া, ভাল নালাগে, কিন্তু এতিয়া উপায় নাই, খাব লাগিব। অলপকৈ খোৱা ষ্টাৰ্ট কৰিছোঁ, আৰু পিছত আৰু অকণমান পৰিমাণটো বঢ়াব লাগিব। এতিয়া অলপ খাওঁ আৰু এনেকৈ। আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব। কিনো পাৰিলোঁ দেখুৱাব নাজানো, আৰু তাৰে মাজতে অলপ চলপ দেখুৱাইছোঁ। আৰু ভাবিছোঁ আৰু ডেইলি ভ্লগ দিম। আৰু কি ঘৰত ইমান এটা বৰ বিশেষ কাম নাথাকে, ভাবিলোঁ কি এইটোত ব্যস্ত হ'লে মনটো ভালে থাকিব। আৰু কিবা এটা কামত ব্যস্ত হৈ থাকিলে এনেও ভাল লাগে। এওঁ যে অফিচত ইমান বহুত বেছি কাম নাথাকে, সেইকাৰণে ভাবিলোঁ কি ডেইলি ভ্লগ দিয়া কৰোঁ। আৰু 2-এটা কমেণ্ট আহিলে এইবিলাকো পঢ়ি ভাল লাগে তেনেকৈ। আৰু তেতিয়াহ'লে সম্পূৰ্ণ ভিডিঅ'টো চাই কেনেকুৱা হ'লে কমেণ্টত জনাব। আৰু যদি ভাল পালে তেতিয়াহ'লে আগলৈও ধুনীয়াকৈ ভিডিঅ'বিলাক দি থাকিম। আৰু মইনো ৰাতিপুৱাৰ পৰা কি খাওঁ, এনেকুৱা টাইমত, প্ৰেগনেঞ্চি টাইমত, আৰু আপোনালোকক জনাম, আৰু ধুনীয়া এটা ভিডিঅ' বনাম। আৰু তেতিয়াহ'লে আজিলৈ আহিছোঁ। গুড নাইট, বাই বাই।